হেল্ল' ভিউৱাৰ্ছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে চাগে। এতিয়া বাজিছে ৰাতিপুৱা 8টা আৰু জাৰ্ণিটো মই গাড়ীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া গৈ আছোঁ আমি নগাঁও। আমি মানে মোৰ লগত আছে হাজবেণ্ড, ল'ৰাটো আৰু মা পাপা। আৰু থাম্বনেইলটো চাই বুজিব পাৰিছে চাগে আজি নগাঁৱত ক'লৈ গৈ আছোঁ। আমি গৈ আছোঁ আজি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ। গতিকে ৰাতিপুৱা আটাইবোৰে গা পা ধুই খালী পেটে মন্দিৰলৈ বুলি ওলাইছোঁ আৰু অকল ল'ৰাকহে ভাত অকণমান খুৱাই আনিছোঁ। আৰু এইজনী হৈছোঁ মই। আটাইবোৰে হাঁহি ধেমালি কৰি কথা বতৰা পাতি গৈ আছোঁ। বহু দিনৰ পৰা আহিম বুলি ভাবি থকা ঠাইডোখৰলৈ আজি আহিবলৈ ফাইনেলি সৌভাগ্য হ'ল। গতিকে গৰম বহুত যদিও মন্দিৰলৈ আহিম বুলি ক'লে মনটোৱে কিবা ভাল নালাগে জানো। এয়া ফাইনেলি আহি পালোঁ আমি মন্দিৰ। গাড়ীৰ পৰা ওলাই দেখিছোঁ ইমান ৰ'দ, গতিকে ভিডিঅ' কৰিবলৈ সাহসেই নহ'ল। গতিকে দৌৰি আহিলোঁ চাহ লৈ আৰু ভাবিলোঁ মন্দিৰত পূজা কৰা সামগ্ৰীখিনিয়ে লৈ লওঁ। এয়া মা আৰু মই পূজা কৰা সামগ্ৰীসমূহ কিনি আছোঁ। মন্দিৰটোৰ সন্মুখতে দোকানসমূহ আছে। যিসকলে অহা নাই তেখেতসকলক কৈ দিছোঁ আৰু এয়া হাজবেণ্ডে ভিডিঅ' কৰি দেখাই আছে। আৰু এয়া হৈছে আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ। দেখিয়ে ভাল লাগে নহয় জানো। মোৰ দৰে আৰু কোন কোন শিৱ ভক্ত আছে জনাবচোন। এয়া হৈছে মন্দিৰৰ কাষৰ পৰিৱেশখিনি। তাত যে ঘৰ এটা হৈ আছে, তাত যজ্ঞ হৈ আছে। আৰু এয়া পূজাৰ বাবে ধূপ চাকি সকলোখিনি লৈ ল'লোঁ। আৰু প্ৰথমে গৈ আছোঁ আমি যজ্ঞ ঘৰটোলৈ। ইমান ৰ'দ, যিমান পাৰোঁ সোনকালে গৈ আছোঁ। আৰু এয়া হৈছে মোৰ ল'ৰা, ককাকৰ কোলাত গৈ আছে। আৰু এইফালে হাজবেণ্ডে ভিডিঅ' কৰি দেখাই আছে আটাইবোৰ। এইখিনি হৈছে চেণ্ডেল ৰখা ঠাইখিনি। আৰু আমি যজ্ঞ ঘৰ পালোহি। ফাইনেলি অকণমান চাহ পালোঁ। গৰম বহুত আছিল যদিও খুব ধুনীয়া বতাহো মাৰি আছিলে। আৰু ইয়াতে আটাইবোৰ মানুহে ধূপ চাকিসমূহ জ্বলাইছে। মা আৰু ময়ো পূজা কৰি আছোঁ। এইফালে চাকি জ্বলোৱা হৈ গ'ল আমাৰ। এতিয়া যাম আমি মেইন মন্দিৰলৈ। এয়া মন্দিৰলৈ গৈ আছোঁ। এয়া মন্দিৰত টাইলছসমূহ যে দেখিছে, একেবাৰে জুইৰ নিচিনা গৰম হৈছে। খোজকাঢ়োঁতে যে এনেকুৱা লাগিছে যে জুইত ভৰি দিছোঁ। হাজবেণ্ডে কিবাকৈহে অলপ ভিডিঅ' কৰি দেখাই দিছে। এয়া মোৰ ল'ৰা দৌৰাত লাগি গ'ল। মন্দিৰৰ ভিতৰত অকণমান চাহ আছিলে, তাত আহি অকণমান ৰখি দিলোঁ প্ৰথমতে। আৰু এইফালে মই হাজবেণ্ডক মাতি আছোঁ ভিতৰলৈ আহা বুলি। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰৰ পৰিৱেশ। মন্দিৰটো এতিয়াও বনাই শেষ হোৱা নাই, কনষ্ট্ৰাকশ্যন চলিয়ে আছে। গৰম কাৰণে আটাইবোৰ মানুহ ইয়াতেই বহি লৈছে। আৰু এয়া যে আমি শিৱ বাবাৰ কাপোৰখন আনিছিলোঁ, এই গছডালতে বান্ধিব লাগে। আৰু এয়া হৈছে শিৱলিংগটো। ইয়াত অকণমান চাহ আছিল কাৰণে ৰৈ ফালে ভালকৈ দেখাই দিছোঁ। আৰু এয়া মায়ে কাপোৰ বান্ধি লৈছে। তাৰপিছত মই বান্ধিছোঁ। মই মাক ধুনীয়াকৈ ভিডিঅ' কৰি দিলোঁ, কিন্তু মায়ে মোক কৰিব নাজানিলে। তাৰ কাষতে আছিলে এটা কালী মন্দিৰ, তাতো আমি ভালদৰে পূজা কৰি ল'লোঁ। এয়া মন্দিৰৰ ওপৰৰ পৰা মই চাৰিওফালৰ দৃশ্যখিনি দেখাই দিছোঁ। খুব ধুনীয়া এটা পৰিৱেশ, খুবেই ভাল লাগিল তাত গৈ। যিসকলে যাম বুলি ভাবি আছে আৰু এতিয়ালৈ যোৱা নাই, তেওঁলোকে এবাৰ গৈ আহিব। খুবেই ভাল লাগে মন্দিৰটো, খুব ধুনীয়া এটা শান্তিৰ পৰিৱেশ। এয়া শিৱলিংগটোৰ ওপৰত মই এনেদৰে ডাঙৰকৈ বাঁহ পাতিছে, সেইখিনি অকণ ভিডিঅ' কৰি দেখাই দিলোঁ। আৰু এয়া আমি প্ৰসাদ খাই এতিয়া ব্ৰত ভাঙিছোঁ। তাৰপিছত তাত অকণমান সময় থাকি এয়া আমি তাৰ পৰা ওলাই আহিলোঁ। আৰু অলপ সময় থাকিবলৈ মন আছিল যদিও খুবেই গৰম, সেইবাবে তাৰ পৰা সোনকালে ওলাই আহিব লগা হ'ল। আৰু তাৰপিছত ৰাস্তাত অকণমান ৰখিলোঁ, যিহেতু ৰাতিপুৱা ঘৰৰ পৰা আহোঁতে একোৱে খাই অহা নাই। কিবাকিবি অলপ খালোঁ আৰু কিনিও ল'লোঁ। তাৰপিছত এয়া আমি গৈ আছোঁ এতিয়া দেওশাল মন্দিৰলৈ। দেওশাল মন্দিৰটো আছে জাগীৰোডত। এয়া আমি নগাঁৱৰ পৰা ওলাই আহি জাগীৰোডৰ ফালে গৈ আছোঁ। আৰু এয়া আহি পালোঁ আমি দেওশাল মন্দিৰ। বাহিৰতে ধূপ চাকি অলপ কিনি এয়া আমি মন্দিৰৰ ভিতৰলৈ আহি আছোঁ। এইফালে হাজবেণ্ড ফোনত ব্যস্ত, সেইবাবে মই ভিডিঅ'টো কৰি দিলোঁ। এইফালে গৰমত অৱস্থা একেবাৰে বেয়া, মুখৰ অৱস্থাই নাইকিয়া হৈ গৈছে। এইফালে জোতা চেণ্ডেল ৰখা ঠাই, ইয়াত আমি জোতা চেণ্ডেল ৰাখি এয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই গৈছোঁ। এয়া গৰমত চাদৰ মেখেলা পিন্ধাৰ বাবে মোৰ খোজেই বেলেগ হৈ গৈছে। সেইদিনাৰ দিনটো ইমান যে গৰম আছিল নহয়। এয়া মন্দিৰত মানুহ তেনেকৈ নাই গৰমৰ বাবে, গতিকে মানুহ নথকা বাবে ভালেই পালোঁ, শান্তিমতে পূজা কৰিব পালোঁ। আৰু চিৰিকেইটা এনেদৰে উঠি গৈ এয়া হৈছে মেইন মন্দিৰ। আৰু তলতে এয়া এনেকৈ চাকি ধূপ জ্বলাব লাগে।
আৰু এইফালে হৈছে মন্দিৰৰ কাষৰ পৰিৱেশখিনি। এইফালে ল'ৰা ককাকৰ কোলাতে উঠি আছে আৰু মা আৰু মই এইফালে ধূপ চাকি ৰেডি কৰি ল'লোঁ। আৰু এইফালে মা আৰু মই প্ৰথমতে চাকি ধূপ দি ভালদৰে পূজা কৰি ল'লোঁ। আমাৰ হৈ যোৱাৰ পিছত এতিয়া হাজবেণ্ড আৰু পাপাও পূজা কৰি ল'লে, যিহেতু ল'ৰাক ৰখিব লগা হয় এটা এটাকৈ, গতিকে আটাইবোৰে একেলগে নোৱাৰোঁ কৰিবলৈ। আৰু এইফালে পূজা কৰি হৈ গ'ল। এতিয়া আমি তললৈ নামি আহিলোঁ। এয়া ল'ৰাই পাৰ দেখা পাই খেদিব গ'লে, সিও অলপ তাত খেলিলে পাৰকেইটাৰ লগতে। সৰু ল'ৰা ছোৱালীবোৰক যে এনেদৰে বাহিৰলৈ ওলাই লৈ আহিলে কিমান ভাল পায়। যিসকলৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে গম পায়ে চাগে। আৰু এইফালে অলপমান খেলাৰ পিছত আমি তাৰ পৰা ওলাই দিলোঁ লাঞ্চ কৰিবলৈ বুলি। এইখন হৈছে ট্ৰি হাউচ ৰিজৰ্ট। গুৱাহাটীৰ পৰা জাগিৰোডৰ ফালে আহি থাকোঁতে জাগিৰোড পুলিচ ষ্টেচন নাপাওঁতে আপোনালোকে লেফ্ট ছাইডে এইখন ৰিজৰ্ট পাই যাব। খুব ধুনীয়া পৰিৱেশ, খুবেই ভাল লাগিল গৈ। এয়া হৈছে ভিতৰৰ পৰিৱেশটো, অলপ দেখুৱাই দিছোঁ। এয়া ৰাইট ছাইডে আপোনালোকৰ আছে AC ৰুম, আৰু এইফালে আপোনালোকে অপেনকৈও বহিব পাৰে। আৰু এয়া আমি ভিতৰলৈ গৈ আছোঁ। এইফালে পিছে পিছে মোৰ লগতে মাও আহি আছে। আৰু এয়া হৈছে AC ৰুমৰ ভিতৰত। আহি পাই অলপ সময় শান্তিত বহি ল'লোঁ প্ৰথমতে, তাৰপিছত আমি এয়া অৰ্ডাৰ কৰিলোঁ। এইফালে 20 মিনিট পিছত আমাৰ লাঞ্চ আহি গ'ল। আৰু এতিয়া খোৱা লোৱা শেষ কৰি মুখত অকণমান চবগুটি ভৰাই বাহিৰৰ বতাহ খাওঁ বুলি ওলাই আহিলোঁ। আৰু এইফালে জোলনাখন দেখি থাকিবই নোৱাৰিলোঁ, গতিকে ভাবিলোঁ এপাক উঠিয়ে লওঁ। যিমানেই ডাঙৰ নহওঁ বাৰু, এইবোৰ সৰুকালৰ স্মৃতি সদায় ভাল লাগে, গতিকে বহুদিনৰ মূৰত উঠি ভালেই লাগিল জোলনাখনত। আৰু এইফালে আজি আমাৰ দিনটো এনেকৈ শেষ কৰিলোঁ, আৰু এইফালে ঘৰমুৱা হ'লোঁ আমি। শেষত ভিডিঅ'টো ভাল লাগিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। থেংক ইউ।